নমস্কাৰ। আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰত পিগমেণ্টেশ্যন বা মুখৰ দাগ নোহোৱা কৰিবলৈ আমি কি কৰিব লাগে এই বিষয়টো। আচলতে আমাৰ স্কিনত মেলানিন নামৰ এবিধ এচিড বাঢ়ি যোৱাৰ ফলত মুখত দাগৰ সৃষ্টি হয়। এই মেলানিন কেতিয়া বাঢ়ে? মহিলাসকল যেতিয়া প্ৰেগনেঞ্চি আৰম্ভ হয় বা ডেলিভাৰী শেষ হয় তাৰ পাছত মুখত দাগৰ সৃষ্টি হয় আৰু কিছুমান মহিলাৰ মেন'পজ হোৱাৰ আগত বা মেন'পজ হোৱাৰ পাছত মাহেকীয়া বন্ধ হোৱাৰ আগত বা পাছত এই দাগৰ সৃষ্টি হয়। গতিকে এই দাগৰ কাৰণে দুই প্ৰকাৰৰ ট্ৰিটমেণ্ট আছে। প্ৰথম হৈছে আউটাৰ ট্ৰিটমেণ্ট আৰু ছেকেণ্ড হৈছে ইনাৰ ট্ৰিটমেণ্ট। আউটাৰ ট্ৰিটমেণ্টত থাকিব আপোনাৰ পানী বেছিকৈ খাব লাগিব, লগতে ছানস্ক্ৰীন ইউজ কৰিব লাগিব, ডে ক্ৰীমটো লগত থাকেই। গতিকে কেয়াৰখিনি এনেধৰণৰ হ'ব: ডে কেয়াৰ, নাইট কেয়াৰ আৰু উইকলি কেয়াৰ। ডে কেয়াৰৰ ভিতৰত থাকিব আপোনাৰ ফেচ ৱাছ, যিটো আমি মৰ্ণিং মানে গা ধোৱা টাইমতে ব্যৱহাৰ কৰোঁ। ফেচ ৱাছ বা ইভিনিং আমি বাহিৰৰ পৰা আহি ইউজ কৰোঁ। প্ৰথম কথা হৈছে ফেচ ৱাছ ইউজ কৰিব, যিখিনি একেবাৰে সাধাৰণ আউটাৰখিনি কৈ আছোঁ। ফেচ ৱাছ ইউজ কৰাৰ পাছত আমি নিশ্চয় গা ধোৱাৰ পাছত আহি আমাৰ খুব ধুনীয়া এইখিনি যদি আপোনালোকে প্ৰডাক্ট ইউজ কৰিব পাৰে চাই ল'ব পাৰে। শ্ল'কাৰ হয়, মডিকেয়াৰ শ্ল'কাৰ প্ৰডাক্ট। এইটো হয় পিউৰিফাইং নিম এণ্ড গটুকলা ফেচ ৱাছ, খুব ধুনীয়া। আৰু এইটো শ্ল'কাৰ ডে ক্ৰীম হয়। চ' নেক্সট হৈছে আমি ডে ক্ৰীম ইউজ কৰিলোঁ। তাৰপাছত আমি ক'ৰবাত ওলাই যোৱাৰ আগত আমি ছানস্ক্ৰীন ইউজ কৰাটো কম্পালচৰি কৰিব লাগিব। এইটো হৈছে ছানস্ক্ৰীন। SPF আপুনি 50, 30 আপুনি যি বিচাৰে পাব। গতিকে এইকেইটা আপুনি ইউজ কৰিব আউটাৰ ট্ৰিটমেণ্টত। তাৰপাছত আহিব আপোনাৰ যোনে যিটো ইউজ কৰে, মইশ্চাৰাইজাৰ, কোনোবাই মইশ্চাৰাইজাৰ ক্ৰীম ইউজ কৰে। নেক্সট নাইট কেয়াৰত আপুনি ট'নাৰ ইউজ কৰিব পাৰে আৰু নাইট ক্ৰীম ইউজ কৰিব। নেক্সট আহিব উইকলি কেয়াৰত আহিব আপোনাৰ ফেচ পেক। শ্ল'কাৰ বৰ ধুনীয়া এটা ফেচ পেক আছে, ডিটন ফেচ পেক, সেইটো ইউজ কৰিব পাৰে। চ' এইকেইটা আহিব আপোনাৰ ডে কেয়াৰ, নাইট কেয়াৰ আৰু উইকলি কেয়াৰৰ। আপোনাৰ স্কাৰ্ব কৰিব পাৰে উইকলি, আৰু উইকলি দুবাৰ কৰিব পাৰে, আৰু এইটো ফেচ পেকটো দুবাৰ ইউজ কৰিব পাৰে, এবাৰ কৰিলেও হৈ যায়। নেক্সট আহিব আমাৰ ইনাৰ ট্ৰিটমেণ্ট। যেতিয়া এই মেলানিন স্কিনৰ ডিপ লেভেলত সোমাই যায়, গুচি যায়, তেতিয়া ইনাৰ ট্ৰিটমেণ্ট প্ৰয়োজন হয়। এইখিনিতো আপোনাৰ থাকিবই, যিখিনি কছমেটিক ইউজ কৰিব লাগিব থাকিবই। তাৰ লগতে ইনাৰ ট্ৰিটমেণ্টত আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খোৱাৰ উপৰিও ভিটামিন, মাল্টিভিটামিন খাব লাগিব, কেলছিয়াম ল'ব লাগিব। আৰু আমাৰ মডিকেয়াৰত এক কেলছিয়াম কমপ্লেক্স 60 টেবলেট হয় থাকে। খুব ধুনীয়া প্ৰডাক্ট হয়, কেলছিয়াম টেবলেট ল'ব। নেক্সট আহিব ইণ্টেলেক্ট, খুব ধুনীয়া, এইটো ইণ্টেলেক্ট ল'ব পাৰিব। তাৰপাছত আহিব আপোনাৰ মাল্টিভিটামিন ল'ব পাৰিব। এইখিনি প্ৰডাক্ট ইউজ কৰি এইটো হৈছে ডিটক্স, যিটো আমাৰ পেট চাফা কৰে। কাৰণ ভিতৰৰ পৰা বস্তুখিনি চাফা হ'ব লাগিবতো। যেতিয়া আপোনাৰ মেলানিন স্কিনৰ বেছি ডিপত গুচি যায়, তেতিয়া আপুনি বাহিৰৰ মানে প্ৰডাক্ট ইউজ কৰি পেলাই আপুনি সেই দাগ ঠিক কৰিব নোৱাৰিব। এইখিনি ডে কেয়াৰ, নাইট কেয়াৰ, উইকলি কেয়াৰখিনিৰ লগতে আপুনি ইনাৰ ট্ৰিটমেণ্টটো আপোনাৰ খুবেই প্ৰয়োজন। এই প্ৰডাক্টকেইটাৰ বিষয়ে স্পেচিফিক মই নিশ্চয় নেক্সট ভিডিঅ'ত আপোনালোকক জনাম। জাষ্ট মই আমাৰ ইয়াতে থকা প্ৰডাক্টখিনি একবাৰ দেখাই দিলোঁ। চ' মই এতিয়া আচলতে ৰাতিপুৱা গা ধুই মই ফেচ ৱাছ কৰি আহিছোঁ। অহাৰ পাছত মই ডে ক্ৰীমটো ইউজ কৰিলোঁ। আৰু আমাৰ ছানস্ক্ৰীনটোৰ আৰু এটা খুব ধুনীয়া গুণ আছে, সেইটো হৈছে যে কোনোবাই যদি নিজকে এনেকুৱা ফিল কৰে যে মানে কমপ্লেক্সনৰ কথা কৈছোঁ, যে মই ক'লা, অকণমান বগা হোৱা হ'লে ভাল লাগিল হয়, তেনেকুৱা ধৰণৰ, তেতিয়াহ'লে মই আপোনালোকক কওঁ শ্ল'কাৰ এই ছানস্ক্ৰীনটো যিটো হয়
ডে ক্ৰীম ইউজ কৰাৰ পিছত এইটো ইউজ কৰাৰ পাছত মানে ডে ক্ৰীমৰ পাছত ইউজ কৰিব লাগে, ছানস্ক্ৰীন ডাইৰেক্ট স্কিনত ইউজ কৰিব নালাগে। এইটো ইউজ কৰাৰ পাছত মানে খুব ধুনীয়া এটা কালাৰ আহে। মই আপোনালোকক লাইভ ব্যৱহাৰ কৰি দেখামেই, যিহেতু মই এতিয়া ওলাই যাম বাহিৰত। চাব পাৰে ইমান ধুনীয়া কালাৰ আহে নহয়, মানে বগা স্কিনতকৈও মানে অকণমান যদি মিঠা বৰৰ নিচিনা হয় নহয়, তেতিয়া আৰু বেছি ধুনীয়া কালাৰ আহে। এনেও বেছি বগা মানুহৰ মেকআপ বুলি মানে কি আৰু, মেকআপ কৰিলে এটা কেতিয়াবা খুব বেয়াহে হয় কালাৰটো, অকণমান ডাৰ্ক কমপ্লেক্সন হ'লে ভাল হয়। চাওক আপোনালোকে ডিফাৰেঞ্চটো ধৰিব পাৰিছেনে নাই, খুব ধুনীয়া এটা কালাৰ আহে। আৰু মোৰ মুখত সৰু সৰু ৰঙা ৰঙা স্পট আছিলে, সেই স্পটবিলাকৰ কাৰণে মোক খুব বেয়া দেখে। সকলোৱে কয় কিবা ট্ৰিটমেণ্ট নকৰোঁ কিয়, কিন্তু যেতিয়াৰ পৰা মই এই ছানস্ক্ৰীন ইউজ কৰিছোঁ, মোৰ স্পটবিলাক লাহে লাহে প্ৰায় নেদেখা হৈ গৈছে মুখত। যিসকলে মোক আগৰ পৰা জানে তেওঁলোকে গম পাব, বস্তুবিলাক মানে এতিয়া প্ৰটেকশ্যন হৈ থাকেতো, ডাইৰেক্ট মোক ছানবাৰ্ণ কৰিব নোৱাৰে মানে সূৰ্যৰ ৰশ্মিৰ পৰা মই এইটো প্ৰটেক্ট কৰি ৰাখিছোঁ। চ' সেই যিটো স্পট আছিলে সেইটো ওলাবৰ কাৰণে চান্স নাপায়। খুব ধুনীয়া হৈ আছে। মই এই ছানস্ক্ৰীনটো ইউজ কৰি খুব ধুনীয়া পাইছোঁ, ভাল পাইছোঁ। চ' মই আপোনালোকক দেখালোঁ এইটো লাইভ, আৰু যিহেতু এতিয়া মই ওলাই যাম, আৰু খুব ধুনীয়া প্ৰডাক্ট হয়, আপোনালোকে ব্যৱহাৰ কৰি চাওক, তেতিয়া গম পাব। আপোনালোকৰ ওচৰতে মই যাবলৈ ৰেডি হ'লোৱে। আমাৰ আৰ্বান কালাৰ এইটো প্ৰডাক্ট হয়, লিপষ্টিক আৰ্বান কালাৰ লিপষ্টিক হয়। মেট লিপষ্টিক হয়, কিন্তু ফুল মেট নহয়, অলপ গ্লজি টাইপ, বহুত ধুনীয়া, মই ইউজ কৰি বহুত ভাল পাওঁ। সকলোখিনি কছমেটিক এভেইলেবল হয় মডিকেয়াৰত। চ' মোৰ এইখিনিয়ে দিনটোৰ কাৰণে মেকআপ বুলি ক'লেও ভুল নহয়। অলপমান মই কাজল লগাওঁ, আমাৰ আৰ্বান কালাৰ খুব ধুনীয়া এটা কাজল আছে। মই যিহেতু যাবলৈ ৰেডি হৈছোঁ আপোনালোকৰ সন্মুখতে আজি, জাষ্ট কাজল আৰু লিপষ্টিকেই মোক লাগে, বিশেষ নালাগে। চ' থেংক ইউ ছ' মাছ। কিবা জানিব বিচাৰিলে মোক কমেণ্ট কৰিব পাৰে, কুৱেশ্যন কৰিব পাৰে, আৰু আপোনালোকে কি বিষয়ত ভিডিঅ' বিচাৰে সেইখিনিও জনাব পাৰে। থেংক ইউ ছ' মাছ।